বন্ধু বান্ধৱীসকল পুৰবিজ ব্লগৰ আনটা ভিডিঅ'লৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আলু পটল আৰু বিলাহী লগতে মাছৰ সৈতে বনোৱা এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লৈছোঁ। ৰেচিপিটো প্ৰকৃততে বেংগলী ৰেচিপি হয়। ঘৰৰ ওচৰৰ এগৰাকী খুৰীয়ে মোক ৰেচিপিটো বনাব শিকাইছিল। আজি বনাব লোৱাৰ কাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ৰেচিপিটোৰ কাৰণেও কি কি লাগিব মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া মই এটা বিলাহী কাটি লৈছোঁ, এফালে পটল আৰু আলু লৈছোঁ। পটলটো মই বাকলি গুচাই ধুনীয়াকৈ ধুই এনেকৈ ফালি লৈছোঁ। পটলটো আপোনালোকে পৰাপক্ষত বাকলিটো গুচাই ল'ব। বাকলিটো চুচি দিলে খাবলৈ বৰ এটা সোৱাদ নহয়। আৰু লগতে আলু লৈছোঁ, আলুটো মই এনেকৈ লৈছোঁ। আৰু এইফালে আদা নহৰু মই থেতালি লৈছোঁ। এচামুচ মই লৈছোঁ ইয়াত পাঁচফোৰণ, আৰু এচামুচ এয়া সোৱাদমতে নিমখ লৈছোঁ আৰু হালধি লৈছোঁ। আৰু লগতে মই এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াতে মছলা লৈছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰ মিৰ্চি, আৰু লগতে মই মিট মছলা লৈছোঁ। পটল আৰু আলুখিনি এটা হাফ ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ আছে, এতিয়া মই এইখিনি অকণমান নিমখ দি দিব, হালধি দিব নালাগে। মই পটল আৰু আলু ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া এইখিনি তেলৰ পৰা তুলি ল'ম। এতিয়া মই ইয়াত আদা নহৰুখিনি দি দিম। লগতে কাটি থোৱা বিলাহীটো দি দিছোঁ। এতিয়া মই ইয়াতে নিমখ দি দিম সোৱাদমতে। আপোনালোকে সকলোখিনি বস্তু নিজৰ জোখমতে দিব। আৰু লগতে হালধি দিছোঁ। এতিয়া মই পানীৰ লগত মিক্স কৰি থোৱা এয়া মছলাখিনি ইয়াতে দি দিম। এতিয়া মছলা আৰু বিলাহী সিজালৈকে অলপ সময় ভাজি থাকিম। বিলাহী আৰু মছলা ভজা প্ৰায় হৈ গ'ল। এতিয়া মই ইয়াতে ভাজি ৰখা আলু আৰু পটলখিনি দি দিম। লগতে এতিয়া মই অলপ গৰম পানী দি দিম। আৰু ভাজি থোৱা মাছ কেইপিছো ইয়াতে দি দিছোঁ। এতিয়া উতলিবৰ কাৰণে ঢাকনখন লগাই গেছটো ফ্ৰাইত দি দিব। এতিয়া মোৰ এই তৰকাৰীখন প্ৰায় হৈ গৈছে। ইয়াতে মই পাঁচফোৰণ আৰু শুকান জলকীয়া তেজপাত দি মই তেল মাৰি দিম। এইফালে এখন ফ্ৰাই পেন মই গৰম কৰি ৰাখিছোঁ। এইফালে শুকান জলকীয়া লগত তেজপাত দিলে আৰু এইফালে পাঁচফোৰণখিনি। এনেদৰে যদি আপোনালোকে তৰকাৰীখিনি তেল মাৰি দিয়ে খাবলৈ এনেদৰে পাঁচফোৰণ দি লাষ্টত যদি আপোনালোকে তেল মাৰি দিয়ে তেতিয়াহ'লে ইয়াৰ খাবলৈ সোৱাদটোৱে বহুত বেলেগ হৈ আহে। গতিকে আপোনালোকে মোৰ ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় এবাৰ ট্ৰাই কৰি চাব। লগতে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই বনোৱা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই যায়। মই এতিয়া
ইয়াতে অলপ উলিয়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ থাকিল। পুনৰ এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।